আপোনালোক সকলোৱে বলিৰ কথা শুনা পাইছে, কিন্তু আপোনালোকে জানে জানো এই বলি কিয় দিয়া? সঁচাকৈ দেৱ দেৱীসকলে বলি বিচাৰে নেকি আচলতে? আজিৰ এই ভিডিঅ'টোত সকলোবোৰ প্ৰশ্নৰ উত্তৰ লৈ মই আহিছোঁ। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া প্ৰথম কথাটো হৈছে বলি শব্দটোৰ অৰ্থটো কি? বলি মানে হৈছে নিজৰ কিবা এটা প্ৰিয় বস্তু ত্যাগ কৰি বেলেগক প্ৰসন্ন কৰাটো হৈছে বলি। দুৰ্গা মাই সঁচাকৈ বলি বিচাৰে নেকি? অগ্নিপুৰাণৰ 372 নম্বৰ পেজত এইটো লিখা আছে যে কোনো প্ৰাণীক মাৰাটো দূৰৰ কথা, তেওঁলোকক মানে কষ্ট দিয়াটোৱে বহুত পাপ। বেদ আছে য'ত বলি দিয়া কোনো নিয়ম নাই বুলি কোৱা আছে। আপোনালোকে চালে গম পাব, মহাভাৰততো কিবা কিবি লিখা আছে। যিহেতু এইখিনি বস্তু ধৰ্মৰ মেইন কিতাপতে লিখা আছে। মই জাষ্ট ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যে মানে এই নলেজখিনি বহুতে গম নাপায়, এই নলেজখিনি দিয়াৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। এই কথাটো হৈছে কি, যিটো ধৰ্মত জীৱ হত্যা পাপ বুলি কোৱা হয়, তো এই ধৰ্মত পশু পক্ষীক বলি কি কাৰণত দিয়া হয়? আচলতে ৰহস্যটো কি আছে ইয়াতে? ভগৱানৰ আগত যে মানে বলি দিয়া হয়, তাৰে আৰু কাহানীটো কি আছে? এইটো এনে জাষ্ট প্ৰথা চলি আছে নে ধৰ্ম এটা কিবা শক্তি পোৱাৰ কাৰণে দিয়া হয় নে এইটো এটা অন্ধবিশ্বাসত মানুহে এই কামটো কৰি আছে? ইয়াৰ ওপৰতে মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে গোটেইখিনি কথা শুনি লওক, তাৰপিছত গোটেইখিনি কথা গম পাই যাব। বলি দিয়া প্ৰথাটো বহুত আগৰ পৰাই চলি আছে, কিন্তু কেতিয়াৰ পৰা মানে এই বস্তুটো আৰম্ভ হৈছে এইটো বস্তু ক'বলৈ অলপ টান হ'ব, কিন্তু বহুত আগৰ পৰাই চলি আছে। আপোনালোকে সনাতন ধৰ্মৰ কথা গম পায়, আৰু সনাতন ধৰ্মত এইটো লিখা আছে যে পশু বলি দিয়া কোনো ধৰণৰ ছিষ্টেমে নাই। ভগৱানে নিবিচাৰে যে তেওঁক পশু বলি দিয়ক, তেওঁৰ আগত তেওঁ ভগৱানে এই বস্তু নিবিচাৰে। আৰু সনাতন ধৰ্মই সদায় এটা কথাই বুজাই আহিছে, বিশ্ব কল্যাণ আৰু প্ৰাণীৰ ৰক্ষা। তো পশু পক্ষীক বলি দিয়া কোনো ধৰণৰ নিয়ম নাই সনাতন ধৰ্মত লিখা মতে। আৰু মানুহবিলাকে জীৱ জন্তুক মানে দেৱীৰ আগত এনেকৈ বলি দি পেলাই দেৱীক সন্তুষ্ট কৰিম বুলি ভাবি এনেকৈ বলি দিয়ে, আৰু সেইটো বস্তু এনে আগৰ পৰা চলি আছে। এতিয়া মেইন কথাটো হৈছে কি, যিটো ভগৱানে আমাক জীৱ জন্তুক সকলোকে বনাইছে, সকলোকে জন্ম দিছে, সেই ভগৱানে জানো জীৱ এটা হত্যা কৰিব ইচ্ছা থাকিব পাৰে? মোৰ মতেতো একদম নাথাকে। কাৰণ যি ভগৱানে আমাক জন্ম দিছে, তেওঁ আমাক কিয় মাৰিব? বা আমাক মাৰি পেলাই তেওঁ শান্তি কিয় ল'ব? এইটো কথা এনেকেই আৰু যিখিনি মই মানে জানিও আপোনালোকক জনালোঁ।